চাওক মই যিবোৰ মেল মিটিং কৰি মানে মানুহৰ লগত মত বিনিময় কৰি যিবোৰ কথা মই বাস্তৱমুখী কথা উত্থাপন কৰি আছো সেইটো মানুহৰ অন্তৰত মানে চুই গৈছে বহুতে মোক কৈছে হয় এইবোৰ কথাই আমাৰ প্ৰয়োজন আছিল আমি ভাবিছো যে এই সমষ্টিৰ উন্নয়নৰ দিশে কাম আমি কৰি আছো আৰু এজন নেতাই তেওঁ কৈ আছে যে আমাক টাৰ্গেট কৰি লৈ আছে তেওঁৰ আমাৰ কামৰ প্ৰতি তেওঁ প্ৰতিহিংসা কৰি তেওঁ কিছুমান অদ্ভুত মন্তব্য কৰি আছে এনেকুৱা মিছা কথা কৈ আছে যিটো এই ভূমণ্ডলত আজিলৈকে তেনেকুৱা মিছা কথা কোনেও কৈ পোৱা নাই যেনেকুৱা ধৰক সিদিনা এটা কথা তেওঁ আপোনালোকৰ মিডিয়া ভাইসকলৰ মাজতেই তেওঁ কৈছে যে মই যেতিয়া ৰাইজৰ দলৰ মই মুছলিমউদ্দিন চৌধুৰী প্ৰাৰ্থী আছিলো 2021ত তেতিয়া বলে মই তেওঁৰ ৰেলীত মটৰচাইকেল 100-150 মটৰচাইকেল লৈ সমাই দি মই বলে নমিনেশ্যন কৰিব গৈছিলো কিমান বুকাট মিছা কথা কৈছে মই নমিনেশ্যন দিব গৈছিলো আমাৰ গাঁৱৰ ঘৰ যিটো মাছেনেৰালগা জানে আমাৰ পুৰাণা ঘৰ সেই ঘৰৰ পৰা আহিহে মই নমিনেশ্যন দিছো তেওঁক তাতে আমাৰ সাক্ষাৎ কিজান হৈছিল ইয়াতে আমি পাঠহাটিত কিয় আহিম এনেকুৱা কথা কৈ মানুহৰ মনত তেওঁ আকৃষ্ট ল'ব নোৱাৰে তেওঁ মানুহৰ হাঁহিয়াতৰ পাত্ৰ হৈছে তেওঁৰ বহু কথা এনেকুৱা আছে আৰু আপোনালোকে চাওক তেওঁ যি মিটিঙত গৈ কয় যে মোক তৰুণ গগৈয়ে মাতি লৈ মোক কান্দি কান্দি কৈছিল যে মই অসমৰ মুছলমান মানুহৰ মাটিৰ পাট্টা দিব খুজো মই মুছলমান মানুহৰ ডি ভোটাৰ সমস্যা সমাধা কৰিব খুজো মই মুছলমান মানুহৰ ডিটেনশন ক্যাম্প বন্ধ কৰিব খুজো মই মুছলমান মানুহৰ কি এনআৰসিৰ কাম সমস্যা সমাধা কৰিব খুজো এই ক্ষেত্ৰত এটাও কৈছে ওয়াজেদ আলী চৌধুৰী ৰকিবুল হুছেইন নজরুল ইসলাম আৰু কাৰ নাম লৈছে এওঁলোকে গৈ তৰুণ গগৈ দেৱক বাধা কৰিছে যে মুছলমান বেঈমান মুছলমানৰ কাম কৰা নাযাব মুছলমানৰ কাম কৰিলে মুছলমানক ভোট নিদিব চাকচোন কিমান মিছা কথা এইটো আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেশ্যনেল ঝুট তেওঁ মিছা মাতিছে কিয় মাতিছে যে তেওঁৰ আৰু ইয়াতকে ডাঙৰ মিছা কথা আৰু নাই কাৰণ এই ওয়াজেদ চৌধুৰী ৰকিবুল হুছেইনক কোনোবাই ভাল পায় বেয়া পায় সেইটো বেলেগ কথা কিন্তু তৰুণ গগৈ আমাক মাইনৰিটিৰ কাৰণে ইমান সুবিধা দিব ফ্যাসিলিটি দিব আমি বলে নলম এইটো কথা হ'ব জানে হ'ব পাৰে জানো তেওঁ কেনেকুৱা গোকাট মিছা কথা আন্তঃৰাষ্ট্ৰীয় ঝুট কথা কৈ আছে কিন্তু ৰাইজে বুজি আছে ৰাইজে গম পাই আছে তেওঁতো ইতিমধ্যেই বীৰসিংজোৰা সমষ্টিৰ ভিতৰত তেওঁ হাঁহিয়াতৰ পাত্ৰ হৈছে তেওঁ যে আহিব কেনেকুৱা কথা কব বডি ল্যাঙ্গুৱেজটো তাৰ চাবচোন কেনেকুৱা ইকট বিকট কৰিছে আজি মানুহে এইটো বিচৰা নাই চাওক আমাৰ ভিতৰত কিছুমান শব্দ আছে যিবোৰ এনেকৈ আমি অজানিতেই আমাৰ যেটো অসাংবিধানিক শব্দ ডিকশনাৰীত নোহোৱা শব্দ সেইবোৰৰ পৰা আমি বিৰত হৈ যেটো আমাৰ অৰ্থপূৰ্ণ শব্দৰ ফালে মানুহে গতি কৰি আছে যেনেকৈ মই দুই এটা উদাহৰণ দিওঁ আজি চাওক আগত আমি লেট্ৰিনক কি কৈছিলো টাট্টি বুলি কৈছিলো না আমাৰ গাঁৱৰ ভাষাত আগত এতিয়া আমি সেই টাট্টি বুলি কওঁ আমি লেট্ৰিন বুলি কওঁ বাথৰুম বুলি কওঁ আগত আমি কৈছিলো নহয় যে আমাৰ পাকঘৰত আন্দোনঘৰ বুলি আজি আমি আন্দোনঘৰ বুলি কওঁ আমাৰ পাকঘৰ বুলি কওঁ কিচেন বুলি কওঁ আগত আমি কৈছিলো নহয় তৰকাৰীক সালুন বুলি আমি সালুন বুলি কওঁ আমি তৰকাৰীক সবজি বুলি কওঁ তেওঁৰ প্ৰয়োজন আছিল কেতিয়া যেতিয়া আমি লেট্ৰিনক টাট্টি কৈছিলো তেওঁ সেই সময়ৰ তেওঁ এডভান্টেজটো পাইছিল আজিৰ যুগত নাপায় এই সময়ত তেওঁৰ কোনো কথাই আমাৰ সমাজত নচলে আমাৰ সমষ্টিত নচলে গোটেই অসমত নচলে তেওঁৰ প্ৰত্যেকটো কথাই অসামাজিক অসাংবিধানিক অগণতান্ত্ৰিক আইন বিৰোধী সেই কাৰণে ৰাইজে তেওঁক সৰ্বক্ষেত্ৰত প্ৰত্যাখ্যান কৰিছে চাব এই ডিসেম্বৰ যোৱাৰ লগে লগে এই নতুন বছৰ জানুৱাৰী যেতিয়া পৰিব সেইজন ব্যক্তিৰ কোনেও নাম নলয় তেওঁ একেবাৰে বিলীন হৈ যাবলৈ গৈ আছে তেওঁৰ লগত 2-4জন ঘূৰি আছে সেইকেইজন মানুহে আমাৰ লগত যোগাযোগ কৰি আছে তেওঁলোকেও আহি আমাৰ হৈ কাম কৰিব আপোনালোকে দেখিবলৈ পাব